গুড মৰ্নিং বন্ধুসকল, বনশ্ৰীপুৰে নতুন এটা ব্লগ লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে আৰু বৰ্তমান মোৰো ভালেই। এতিয়া পূজা দি আজৰি হৈ গ'লোঁ মই। পূৰা পেনপেনা বৰষুণ, আজি কেইবাদিন ধৰি দিছোঁ বৰষুণ দিয়ে আছে চবফালেই, গতিকে আৰু অৱস্থা এতিয়া কোনোফালে যাব অসুবিধা। মই এতিয়া অলপ বাবুৰ কাৰণে কিবা খোৱা বনালোঁ, কিয়নো ৰাতিপুৱা মানে খালি 7:30মান বজাতে বিস্কুট আৰু এনেকৈ গাখীৰ দি দিছিলোঁ, এইটোৱে খাইছিলে। আৰু এতিয়া 10টা বাজি গ'ল। এয়া মই বাবুৰ কাৰণে ডালিয়া ভিজাই ৰাখিছোঁ। বৰষুণ দি আছে, গতিকে বেপাৰীয়ে মাছ লৈ আহি গ'ল, সৰু মাছ, কিবা বৰলা মাছ বুলি কয় নেকি, মই ইমান ভালকৈ নাজানো বাৰু এইবিলাক মাছৰ নাম। গতিকে আছে ডাঙৰ মাছ, কিন্তু আগতে লোৱা, কিন্তু সৰু মাছ অনাৰ কাৰণে এয়া লৈ ল'লোঁ। সৰু মাছ খাম আজি বহুদিনৰ মূৰত। এয়া চাওক ডগি, আৰু ইফালে গাড়ী দুখন গাড়ী চলাই আছে, চকা নোহোৱা গাড়ী। তাক গা পা ধুৱাই দিলোঁ, ভাবিছোঁ ইয়াক টোপনি নিয়াই বজাৰলৈ যাম বুলি, কিন্তু চাওক তাৰ অৱস্থা, সি একো টোপনি নাযায়। ইফালে এয়া মায়ে ৰাতিপুৱা বহাই দিছে খিচুৰি, মাৰ বোলে খুব মন গৈছে বৰষুণ দি থকাৰ কাৰণে। গতিকে এতিয়া 10:30 বাজি গ'ল, তথাপি মায়ে কৈছে খুব মন গৈছে, সেইকাৰণে খিচুৰি মানে গৰম গৰম খিচুৰিৰ লগত কিবা এটা মানে বেগুন ভাজি হওক, পটল ভাজি হওক, পাপৰ ভাজি হওক, যিয়ে নহওক কিবা এটা হ'লে মানে আৰু বেছি ভাল লাগে। আৰু খালি খিচুৰি খাব ভাল নালাগে, যিহেতু বৰষুণ বতৰ, এয়া বাহিৰৰ পৰিৱেশ এনেকুৱা। মই পাপৰ ভাজি ল'লোঁ আৰু এয়া গৰম গৰম খিচুৰি খাই লওঁ, ঠাণ্ডা বতৰ যিহেতু। আমাৰ এখেতক ইমান দুষ্ট হৈছে, কি লাগে, কি লাগে না, কি হৈছে, তুমি কোনো নাই, তাক মোবাইলটো লাগে চাওক। এয়া আমাৰ দেহাজান হৈ গ'ল, এটা মানে ডাঙৰ কাম হোৱা যেন হ'ল আৰু অকণমান ৰিলেক্স, কিয়নো সি নহ'লে খুব উৎপাত কৰে, টোপনি গ'লে মানে আৰু খুব ভাল আৰু এতিয়া এই সময়। এতিয়া মই ওলালোঁ হাজিকাচি বজাৰলৈ, অলপ বজাৰ আছে, ইয়াৰ লগতে লৈছোঁ মোনা। কি বজাৰ কৰিম আপোনালোকক পিছত আপোনালোকে দেখা পাব। এয়া মই বজাৰৰ পৰা আহি গ'লোঁ, দেখিছে নহয়, হাতত দুফালে 2টা বেগ, অকলে কষ্ট হয়, কি কৰিব, উপায় নাই আৰু এনেকৈ। ফাইনেলি মই বজাৰৰ পৰা আহি গ'লোঁ, ভাগৰ লাগিছে, গৰমো লাগিছে, মোনা দাঙি আনিছোঁ অকলে। এয়া বাবুৰ বস্তুবিলাক আছে ইয়াতে, বাবুৰ বুলিয়ে নহয় ঘৰুৱা কিবা কিবি আছে, আপোনালোকক পিছত দেখুৱাম। মই কেতিয়া গৈছিলোঁ, 1 ঘণ্টাটো হ'ব। বাবু এতিয়া শুয়ে আছে, কাৰণ মই যোৱা কিমান টাইম হৈ গ'ল, সি পূৰা ঠাণ্ডা বতৰ পাই পূৰা টোপনি মাৰি আছে। বান্ধোনো মইনা, এয়া মায়ে বনাইছে মাছ তৰকাৰী, আৰু আছে ৰ'ব, ইফালে এয়া বনাইছে সৰু মাছ, এই যে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ, এয়া সৰু মাছ, বহুদিন হ'ল খোৱা নাই, আজি খাম আৰু। এয়া মই পাৰ্চেল ল'বৰ কাৰণে ৰাস্তাত আহি গ'লোঁ। মই বজাৰৰ পৰা কি আনিলোঁ যিটো দেখুওৱা হোৱা নাই, দেখুৱাই দিওঁ কি আনিছোঁ। মই এইকেইটা আনিছোঁ বাবুৰ কাৰণে সাজি, যিহেতু এতিয়া বৰষুণ দি আছে, মানে দিনতো কেতিয়াবা পিন্ধাব লগা হয়, কাৰণ কাপোৰ নুশুকায়, যিহেতু পেনৰ মানে মুটি অৱস্থা নাইকিয়া কৰে, গতিকে সেইকাৰণে মই এইকেইটা আনিছোঁ, বেছিকৈ আনিছোঁ, 3টা হাগিছ আনিছোঁ, তাক যিহেতু দৰকাৰ হয়। আৰু আনিছোঁ ঘৰৰ কিবা কিবি অলপ ৰেচন, এইবিলাক জলকীয়া গুড়ি, জিৰা পেকেট, এইবিলাক যিহেতু মানে শেষ হৈ গ'ল আগৰবিলাক, সেইকাৰণে। এয়া আনিছোঁ নিউট্ৰিচইচ বিস্কুট, আনিছোঁ কেইপেকেটমান, লগতে আনিছোঁ বাবুৰ কাৰণে চেৰেলিক্স আৰু এয়া নেষ্টাম আনিছোঁ। মানে তাক মই ডেইলি নিদিওঁ চেৰেলিক্স নেষ্টাম, মাজে মাজে কেতিয়াবা ধৰা হ'ল মোৰ একদম টাইম নাই বনাব, তেতিয়া মই দি দিওঁ, কাৰণ ডেইলি আৰু এতিয়া অকণমান ডাঙৰ হৈছে, সেইকাৰণে মই ডেইলি তাক এতিয়া নিদিওঁ। ধৰক মোৰ এতিয়া মই মানে একদম মোৰ মানে দেৰি হ'ব আৰু মানে মই এতিয়া একো বনাব নোৱাৰিম, তেতিয়াই মই চেৰেলিক্স নেষ্টাম তাক খুৱাওঁ। আৰু এইটো ডালিয়া আনিছোঁ, তাক মই ডালিয়া দিওঁ, আপোনালোকেও বেবীবিলাকক দিব পাৰে, ডালিয়া খুব ভাল। তাৰপিছত আনিছোঁ চুজি, সেয়া মাজে মাজে তাক মই চুজিও দিওঁ। তাৰপিছত আনিছোঁ এয়া পেটিছ, এয়া বিস্কুট,
ঘৰৰ কাৰণে এয়া কণী আছে, কণীও আনিছোঁ আৰু এয়া কেক, পিঁয়াজ এইবিলাক ঘৰৰ কাৰণে চব, আৰু এইবিলাক কেক এক পাতা লৈ আহিছোঁ। যিহেতু এতিয়া বাবু অলপ অলপ কিবা কিবি খাব পৰা হৈছে, কাৰণ আবেলি সি টোপনি মাৰি উঠি মানে অলপ কিবা খুৱাব মানে খালে ভাল লাগে, চবৰে এনেকুৱা, আমি ডাঙৰবিলাকেও এনেকুৱা। গতিকে মই যিহেতু ডেইলি বজাৰ যাব মোৰ সময় নাই, গতিকে সেইকাৰণে মই বেছিকৈ আনি ৰাখি দিছোঁ, সি যাতে কিবা খাব বিচাৰিলে মই পটকেইটাক দিব পাৰোঁ, এইটো কাৰণে। আৰু এয়া তাৰ কাৰণে মই লৈছোঁ ডেইৰী মিল্ক পাঁচটা, এই যে 5টা ডেইৰী মিল্ক আনিছোঁ, ফ্ৰিজত ৰাখি দিম, তাক মাজে মাজে দিওঁ, মই ডেইলিও নিদিওঁ, মিঠা বস্তু যিহেতু বেছিকৈ ইমান নকৰোঁ। এইবিলাকেই বিস্কুট কিবা কিবি এইবিলাক স্লাইচ চববিলাক ঘৰৰ কাৰণেই হয়, চববিলাক বস্তুৰ লগতে আজি এটা মই আনিছোঁ আৰু এটা ছাতি, এইটো চিনি পাইছে আপোনালোকে, ছাতি দেখিছেই, এটা খুলি নেদেখুৱাওঁ, খুলিলে আকৌ জাপিব, মোৰ দিগদাৰী হ'ব, গতিকে নতুনকৈ আনিছোঁ এইটো আজি। কাৰণ মোৰ আগৰ মানে আছে ছাতি, হ'লেও মানে এইটো অলপমান ডাঙৰ ভালো লাগে, গতিকে লেডিজ ছাতি লৈ আহিলোঁ অলপ, যিহেতু বাৰিষা কাল লাগে, এতিয়া বাৰিষাৰ দিনত চবকে। এয়া ভুজিয়া আনিছোঁ, এয়া আনিছোঁ চিপছ, লগতে কাপোৰ ধোৱা চাবোন চাৰ্ফ এক্সেলৰ, ডাঙৰটো নাই, সৰুতে আনিব লগা হ'ল, যিহেতু ঘৰুৱা বস্তু প্ৰায় লাগিয়ে থাকে। আৰু আনিছোঁ এয়া মই পৰঠা, ৰেডিমেড পৰঠা, যিহেতু ৰাতিপুৱা আমি ভাত চাত নাখাওঁ, গতিকে এইকাৰণে মানে কেতিয়াবা ৰুটি চুটি বনাব টাইম নহ'লে ফট কৰি ইয়াৰে এখন ভাজি, কণী এটা আমলেট কৰি, ডাবত আমলেট কৰি খাই দিওঁ, যিয়ে নহওক। আৰু এইবিলাকে আৰু এয়া আনিছোঁ নেস্কেফে কফি, সৰিয়হ বিস্কুট, আৰু এইবিলাকেই বজাৰ আছিল আজি, তোমালোকক দেখুৱাই দিলোঁ। আৰু এয়া বাবুৰ মানে তেলটো শেষ হৈছে, সেইকাৰণে তাৰ কাৰণে এটা বেবী অইল আনিলোঁ, গতিকে এইবিলাকে আৰু। এতিয়া মোৰ কি পাৰ্চেল আহিছে আপোনালোকৰ আগতে দেখুৱাই লওঁ। এয়া কাপোৰ, মোৰ এযোৰ প্লাজো ছেট কটনৰ, মানে গৰমৰ কাৰণে অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা, কেনেকুৱা লাগিছে জনাব। আপোনালোকক আৰু এটা বস্তু দেখাব ৰৈ গ'ল, মই বাবুৰ কাৰণে স্পেচিয়েল আনিছোঁ, এইবিলাক বস্তুৰ উপৰিও এতিয়া টোপনি গৈ আছে, গতিকে সি টোপনিৰ পৰা উঠি মানে সি আৰু ঝাটকাত পাব আৰু পূৰা একদম। আৰু এখন মই গাড়ী আনিছোঁ, এখন নহয় দুখন আনিছোঁ, তাৰ আগৰ গাড়ীবিলাক দেখিছে ভিডিঅ'ত, মানে ভাঙি বস্তা নাইকিয়া কৰে, কিনো কৰিব উপায় নাই, গতিকে এখন ডাঙৰ লৈ আহিছোঁ। সি ভাঙে যিয়ে নহওক, তাৰ বাপেকে ক'লে মানে কিনি দিয়াৰ কথা, সেইকাৰণে ময়ো এখন নহয় দুখনেই আনিছোঁ, চান্সত পাই এখন বুলি কওঁতে দুখনেই লৈ আহিলোঁ, সেইটো বেয়া লাগে। মোৰ ভাঙা গাড়ী দি খেলি থাকি কিনো কৰিব, সিহঁতে ভাঙিবই, গতিকে এয়া দুখন গাড়ী তাৰ কাৰণে আনিলোঁ। টোপনিৰ পৰা উঠি এটা এই ৱেইটত থাকিব লাগিব, সি কেনেকুৱা মানে তাৰ ৰিয়েকশ্যন মই পাৰিলে আপোনালোকক দেখুৱাম। এয়া আমাৰ মইনা উঠি গ'ল, উঠিয়ে গাড়ী খেলাত ব্যস্ত। সি বিচনাৰ পৰা যেতিয়া উঠি এনেকৈ দেখিছে মাটিত গাড়ীকেইখন, এনেকুৱা এটা হাঁহি দিছে, মই মানে দেখুৱাব নোৱাৰিলোঁ, তেতিয়া মানে মোবাইলটো হাতত নাছিলে, মই চেষ্টা কৰিছিলোঁ, কিন্তু মানে সি ইতিমধ্যে বিচনাৰ পৰা নামি আহি গ'ল। তাৰ ৰিয়েকশ্যনটো মানে এনেকুৱা মানে ধুনীয়া আছিলে, কি হাঁহি এটা তাৰ মুখত, মই দেখুৱাব নোৱাৰিলোঁ। ইয়া আমাৰ ধুনু দুখন গাড়ী পাই পূৰা খুচ, তাক মই জোকাই আছোঁ, চাওক কি কৰে, না না নিদিওঁ নিদিওঁ, আইন্দা ৰাখ দিম, আইন্দা ৰাখ দিম, আইন্দা ৰাখ দিম, তোমাক নিদিওঁ নিদিওঁ নিদিওঁ, তোমাক নিদিওঁ, তোমাক নিদিওঁ, আইন্দা ৰাখ দিম গাড়ীখন, নাই নাই, আইন্দা এটা লৈ যা গাড়ীখন, আইন্দা ৰাখ দিম, নাই নাই। চাল আৰু মই গৈ আছোঁ বজাৰলৈ, এয়া আমাৰ বজাৰ, ষ্টিক লাইটটো জ্বলি আছে কাৰণে ধুনীয়াকৈ পোহৰ দেখা গৈছে, বাকী আপোনালোকে পিছত চাই থাকিব।
আমি ডেইলি যিজন মানুহৰ পৰা চব্জি লওঁ, আজি বজাৰত সেইজন মানুহ নাই, গতিকে বেলেগ মানুহৰ পৰাই চব্জি ল'ব লগা হৈছে। দেখিছে প্ৰায় বৰষুণৰ কাৰণে বজাৰবিলাক খালী খালী, আৰু বজাৰত চব্জি যিহে দাম, মানে বৰষুণৰ কাৰণে চব্জি বজাৰ কৰি এয়া আহিলোঁ মই ঘুগুনি পকৰি দোকানলৈ, ঘৰৰ কাৰণে কিবা কিবি অলপ খোৱা বস্তু লৈ লওঁ বুলি। এয়া আনিছোঁ চিকেন পকৰা, আৰু আছে এয়া আলু চপ। গতিকে খাই লওঁ আমি, সন্ধিয়া বৰষুণৰ বতৰ, খাই যিহেতু খুব ভাল লাগিব। মোৰ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি